আনন্দ লাগিছে কাৰণ মই আগতে কৈ আহিছোঁ যে বিজেপি আৰু ইউ পি পি এলৰ যিটো মিত্ৰজোঁট চৰকাৰ চৰকাৰৰ মূল লক্ষ্যটোৱেই হ'ল ৰাইজৰ সেৱা আগবঢ়োৱা, ৰাইজৰ হৈ কাম কৰা। তো মোৰ স্পষ্ট মনত আছে আৰু স্থানীয় ৰাইজসকলৰ মনত আছে, বেছিদিন হোৱা নাই, কেইমাহমান আগতে মই আৰু আমাৰ বি টি আৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দুজনে আহি ইয়াতে উপস্থিত হৈছিলোঁ আৰু এই জাৰাগুৰি অঞ্চলৰ যিটো হস্পিটাল সেইটো আপগ্ৰেড কৰিবৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰত যিটো 10 বেড হস্পিটাল হিচাপে এইটো নিৰ্মাণ পৰিকাঠামো বনাই দিয়া হ'ল, ধুনীয়া বিল্ডিং নিৰ্মাণ হ'ল। সেইকাৰণে মই আজি ভাল লাগিছে, সঁচাকৈ আনন্দিত যে গভৰ্ণমেণ্টৰ মিত্ৰজোঁটৰ চৰকাৰ, বিজেপি আৰু ইউ পি পি এলৰ চৰকাৰ কাম ৰাইজে দেখা পাই আছে। আজি স্থানীয় জাৰাগুৰি অঞ্চলৰ গোসাইগাঁও চাব ডিভিশ্যনৰ সকলো ব্যক্তিসকল ইয়াতে আহি উপস্থিত হৈছে, সন্মানীয় ব্যক্তিসকল ইয়াতে আছে, ডক্টৰ আছে, আমাৰ সন্মানীয় বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতো ইয়াতে আছে, উপস্থিত আছে। তো ভাল লাগি আছে। আমি বিচাৰোঁ যে ৰাইজে এনেকুৱা সুবিধা পাওক, আগতে এনেকুৱা পোৱা নাছিলে। আজি 10 বেড হস্পিটাল হিচাপে ইয়াতে কৰা হ'ল আৰু অনাগত দিনত এম্বুলেন্সৰ ব্যৱস্থা কৰা হ'ব, যাতে এম্বুলেন্সৰ যোগেদি পেচেণ্টসকলক সেৱা আগবঢ়াব পাৰোঁ। আৰু জাৰাগুৰি বহুত ডাঙৰ এটা অঞ্চল, ইয়াতে আগতেই দৰকাৰ আছিলে এই 10 বেড হস্পিটালটো। যি নহওক আমাৰ চৰকাৰৰ সময়ত এই 10 বেড হিচাপে হ'ল, সঁচাই আনন্দিত। আৰু অনাগত দিনত এই জাৰাগুৰি হস্পিটালটো আৰু কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, কেনেকুৱা আৰু ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰোঁ, চিন্তা চৰ্চা চলাই আছোঁ। কাৰণ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ, তেখেতৰ উদ্দেশ্যটোই হ'ল যে বি টি আৰখন এখন নতুন মানচিত্ৰ হিচাপে পৰিণত কৰা বা নতুন ৰূপ লোৱা। তো আমি নতুন ৰূপ তেতিয়াই ল'ব পাৰিম কামৰ মাধ্যমেৰে, কাম কৰিব লাগিব, ৰাইজে দেখা পাব যে নহয় কাম কৰি, তেনেহে আমি গ্ৰীণ বি টি আৰ বনাব পাৰিম, বি টি আৰখন এখন নতুন মানচিত্ৰ হিচাপে পৰিণত হ'ব। তো মই মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা আজি জাৰাগুৰি বুলি নহয়, আজি কাশিয়াবাৰী অঞ্চলতো ডাঙৰ 30 বেডৰ হস্পিটাল হ'বলৈ গৈ আছে, য'ত নাকি আগতে হোৱা নাছিলে। কাশিয়াবাৰী অঞ্চলৰ মানুহ ইমান লাভান্বিত হ'ব, সুবিধা লাভ কৰিব পাৰিব এই হস্পিটালখন নিৰ্মাণ হোৱাৰ পিছত। আজি আপগ্ৰেডেশ্যন হৈ গ'ল জাৰাগুৰি, অহা দিনত কাশিয়াবাৰী হস্পিটাল নিৰ্মাণ হ'ব। তো এইটোৱে বিচাৰোঁ যে এনেকুৱা ৰাইজৰ হৈ কাম কৰি যাওঁ আৰু আমাৰ বি টি চি চৰকাৰৰ যিটো দায়িত্ব ভালকৈ আমি মেইনটেইন কৰোঁ। তো এইটোৱে আমাৰ লক্ষ্য। একৰ্ডিং টু পপুলেশ্যন, যে এনেকুৱা কিয় হ'ল, মেটাৰটো হ'ল চাওক, ইয়াতে অলৰেডি জাৰাগুৰিত এটা এছ ডি আছেই, কিন্তু কাশিয়াবাৰী অঞ্চলত একো নাই। একো চিকিৎসা প্ৰদানৰ কাৰণে, ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ কাৰণে কোনো না ডিছপেঞ্চাৰী আছে, না কোনো ধৰক PHC আছে, না কোনো CHC আছে। কিন্তু ইয়াতে মানুহে সেৱাটো পাই আছে, যাৰ কাৰণে এইটো আমি আপগ্ৰেড কৰিলোঁ। কিন্তু তাতে পপুলেশ্যন বেছি হ'লেও প্ৰথমতে আমাৰ নিয়ম আছে, প্ৰথমতে হয় পপুলেশ্যন হয় চাব চেণ্টাৰ, পিছত হ'ব ডিছপেঞ্চাৰী, তাৰপিছত PHC, CHC এনেকুৱা মিনি PHC এনেকুৱা হৈ থাকে। তাতে যিহেতু একোৱেই নাই, পপুলেশ্যনৰ কথা নহয়, আগতে এখন 30 বেডৰ হস্পিটাল হওক, 30 বেড হস্পিটাল যেতিয়া হৈ যাব, তাৰপিছত আমি একৰ্ডিং টু পপুলেশ্যন যিটো চাম, তেতিয়া আমি NHMৰ পৰা মডেল হস্পিটালৰ চিন্তা আমি কৰিব পাৰিম। সেইকাৰণে প্ৰথমতে এটলিষ্ট 30 বেড হস্পিটালটো হওক, মানুহে প্ৰাথমিক যিটো চিকিৎসা পাব লাগে সেইবিলাক পাওক। কাৰণ চাব চেণ্টাৰতো চাব চেণ্টাৰ আছে, কিন্তু সেই চাব চেণ্টাৰবিলাক আপোনালোকে জানে ইমান যিহেতু পপুলেশ্যন 7,000 পপুলেশ্যন, ইমান ভিতৰ অঞ্চলৰ পৰা মানুহৰ চিভিল হস্পিটেল গোসাইগাঁও যাব লাগে, সেইকাৰণে তাতে 30 বেড হস্পিটেল খুবেই দৰকাৰ। যাৰ কাৰণে আমি BTC চৰকাৰ চেংচন দিছোঁ, অতি সোনকালে 30 বেডৰ হস্পিটেল কাশিয়াবাৰী অঞ্চলত নিৰ্মাণ হ'ব। তো ডেভেলপ কৰাটো চিন্তা মানসিকতা সদায় আছে, ৰাইজৰ সহযোগিতা লাগিব। আজি এইটো SD যিটো 10 বেডৰ হস্পিটেল হিচাপে পৰিণত হ'ল, এইটো খালি মোৰ ইচ্ছা নহয়, স্থানীয় মানুহৰ যিটো আগ্ৰহ আছিলে, তেখেতসকল যে দিনি ৰাতি মোৰ লগত লাগি আছিলে যে ইয়াতে লাগে। তো সেইকাৰণে এইটো সম্ভৱ হৈ উঠিছে। আজি যদি স্থানীয় ব্যক্তিসকল যদি এনেকৈ নালাগিলেহেঁতেন, হয়তো মোৰ দৃষ্টি ইয়াতে নপৰিলেহেঁতেন। এনেকুৱা ধৰণৰ SD BTC অঞ্চলত বহুত আছে, তো আৰু বহুত কাম কৰিব লগা আছে। আৰু আমাৰ যিহেতু লিমিটেড ফাণ্ডেৰেতো আমি ইমান কাম কৰিব নোৱাৰোঁ। তো সেইকাৰণে আমি প্ৰায়ৰিটি ৱাইজ কাম কৰিব লাগিব। ইয়াতে স্থানীয় ল'ৰাসকল, যুৱকসকল যথেষ্ট চেষ্টা চলাইছে যে ইয়াতে হস্পিটাল হ'ব লাগে। তো যাৰ কাৰণে ময়ো ইয়াতে আহিলোঁ, কাম হ'ল।
তো মই এনেকুৱা মোৰ স্বাস্থ্য ডিপাৰ্টমেণ্টৰ পৰা মই ভাবোঁ যে জাৰাগুৰি হওক, ওদালগুৰি অঞ্চলেই হওক, বাক্সা হওক, চিৰাং হওক, অন্ততঃ আমাৰ বিটিআৰৰ যিটো 5টা জিলা এতিয়া তামোলপুৰলৈকে 5টা জিলাৰ ভিতৰতে আমি এনেকুৱা যাতে ৰাইজৰ কাৰণে সেৱা আগবঢ়াব পাৰোঁ, এনেকুৱা পৰিকাঠামো বা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব পাৰোঁ যাতে ৰাইজসকল চিকিৎসা ভালকৈ ল'ব পাৰে, দূৰ দূৰ অঞ্চলৰ হস্পিটেললৈকে যাতে যাব নালাগে।